বনাই দিম। আজি প্ৰথমে মই আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাইছোঁ দেই। আৰু অকণমান খন্তেক পিছতে আমাৰ যে আয়োজন চলি আছে এতিয়া খানাৰ, এই আয়োজনটো কিছু সময়ৰ পিছতে আমি ইয়াত ভোগ বিতৰণ হ'ব। আৰু আমাৰ ইয়াৰ পৰা অকণমান আঁতৰত যিটো অফিচ আছে নিউজ নাওৰ, এই অফিচত পূজা চলি আছে। পূজাৰ ভোগ মানে তাতে মানে হেৰি বনাই আছে, পায়স। আৰু এইসকল আমাৰ বাইদেউসকল আছে ষ্টুডেণ্ট। গতিকে আজি পৰা এটা শুভ উদ্বোধনী বুলি আমি ধৰি লৈছোঁ। গতিকে সকলোৰে আমি এটা ভাল কামনা কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলৰো উপকৃত হয় এই অনুষ্ঠানটোৰ জৰিয়তে। হাই, অকণমান পিছত লগ পাম চবকে ন? হ'ব বিশ্বকৰ্মা হেপ্পী বিশ্বকৰ্মা পূজা। ভাল লাগিছে ন? অঁ নাই হৈ গৈছে ল'ব। তই এই তুমি যোৱা সেইকাৰণে মই জানো ভাত চাত ৰান্ধিছে, কিমান ডাঙৰ সেৱা কৰি আছে না, ৰাইজে ভাল পায়। আপুনি কেনেকুৱা পাইছে আজি আমাৰ ইয়াত ভাত চিপ বনাই আছে? ভাল পাইছে ন? আৰু যদিও আমাৰ দৌৰা দৌৰি পূজাখন দৌৰা দৌৰিতো